নমস্কাৰ কৃষ্ণা ফেমিলি ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। থাম্বনেইল চাইটো গম পাইছে, গতিকে ৰেচিপিটোৰ কাৰণে গোটেইখিনি যোগাৰ কৰি লোৱা হৈছে, আপোনালোকে চাব পাৰে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইফালে কুকাৰ বহাই দিলোঁ, অলপ গৰম হওক। এতিয়া গৰম হৈছে কুকাৰ ভালকৈ, পানীখিনি নহ'ল। এতিয়া তেল দি দিছোঁ, তেল বেছি দিব নালাগে, অলপে দিছোঁ। তেলখিনি গৰম হৈছে, এতিয়া পিঁয়াজখিনি দি দিওঁ। পিঁয়াজখিনি দি দিলোঁ। এতিয়া আদা নহৰু পেষ্টখিনি দি দিওঁ। আদা নহৰু পেষ্টখিনি দি দিলোঁ। এতিয়া মাংসখিনি বহাই দিওঁ। মাংস আধা কেজি আছে, এতিয়া আধা কেজি ব্ৰইলাৰ মাংস। হালধি পাউডাৰ 1 চামুচ দি দিওঁ। নিমখ 1 চামুচ দি দিছোঁ, সোৱাদ অনুসৰি নিমখ। জুই ফ্লেমটো অলপ বাঢ়ি দিলোঁ। এতিয়া আলুখিনি দি দিলোঁ। এতিয়া অলপ ভাজি ল'ম এইখিনি, মাংস আৰু আলুখিনি ভালকৈ। এতিয়া কলডিলখিনি দি দিম। কলডিলখিনি দি দিলোঁ। কলডিলখিনি অলপ ভাজা হওক একেলগে।
এটা বিলাহীখিনিও দি দিলোঁ আৰু এটা 5 মিনিটমান ঢাকন দি থম গেছৰ ফ্লেমটো অলপ কমাই থৈ দিম লো কৰি দিলোঁ গেছৰ ফ্লেমটো এটা 5 মিনিটমান এনেকৈ থৈ দিম 5 মিনিটমান হ'ল এটা ঢাকনখন গুচাই দিলোঁ সিজিছে আলু চালু আলু বিলাহীখিনিও এই হৈ গৈছে পুৰা একদম মিলি গৈছে মাংসৰ লগত এতিয়া বটি থোৱা জিৰাখিনি দি দিলোঁ অলপ গৰম মছলা দি দিলোঁ এটা অনুমান কৰি 1 চামুচমান হ'ব এতিয়া নৰসিংহৰ পাতখিনি দি দিলোঁ নৰসিংহৰ পাত আৰু ইফালে মান ধনিয়া পাতখিনি একালে দি দিছোঁ গৰম পানী দি দিছোঁ এতিয়া জুই ফ্লেমটো বাঢ়াই দিলোঁ এটা কুকাৰত ঢাকনখন মাৰি দিলোঁ 3টামান চিটি যাবা দিম তাতে জ্বালা বটি থৈ দিছিলোঁ এই জ্বালাখিনি দি দিলোঁ চিকেন মছলা দি দিলোঁ অলপ 1 চামুচমান হৈছে অলপ উতলিলে নামাই থৈ দিম ইফালে কুকাৰত কলডিলেৰে ব্ৰইলাৰ মাংস ৰেডি হৈ গ'ল আপোনালোকে এনেকৈ বনাই খাই চাবচোন আৰু কেনেকৈ কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নতুনকৈ চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ ইমানে আৰু এটা ভিডিঅ'ত লগ পাই আছোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ